নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিছে নেকি ঘণ্টাৰ পিছত ঘণ্টা পঢ়িলে আৰু কিতাপৰ প্ৰতিটো লাইনেই বুজি পাইছে যেন আপোনাৰ অনুভৱ হয়, কিন্তু পৰীক্ষাৰ হলত বহাৰ লগে লগে সকলো যেন মগজুৰ পৰা উৰি যায়। তেতিয়া মনলৈ আহে, ইমান সময় পঢ়িলো তথাপিও একো মনত নাথাকিল কিয়? যদি আপোনাৰো একে সমস্যা আছে তেন্তে আজিৰ এই ভিডিঅ'টো শেষলৈ নিশ্চয় চাব, কাৰণ আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এনে 10টা বৈজ্ঞানিকভাৱে সমৰ্থিত আৰু বাস্তৱ জীৱনত ব্যৱহাৰ কৰিব পৰা কৌশল লৈ আহিছো, যিবোৰে পঢ়া অধিক সময় মনত ৰখাত সহায় কৰিব পাৰে। মনত ৰাখিব, সফল মানুহ জন্মগতভাৱে অসাধাৰণ স্মৃতিশক্তি লৈ জন্ম নলয়, তেওঁলোকে সঠিক পদ্ধতি ব্যৱহাৰ কৰে। তেনেহলে আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। কৌশল 1, মুখস্থ নকৰি বুজিবলৈ শিকক। বহু শিক্ষাৰ্থীয়ে ভাবে যে যিমান বেছি মুখস্থ কৰিম সিমান বেছি নম্বৰ পাম, কিন্তু বাস্তৱত এই পদ্ধতিয়ে বেছি সময় কাম নকৰে। ধৰি লওক আপুনি এটা কাহিনী পঢ়িছে, যদি আপুনি কেৱল প্ৰতিটো বাক্য মুখস্থ কৰে অলপ দিন পিছতেই পাহৰি যাব পাৰে, কিন্তু যদি আপুনি কাহিনীটোৰ মূল ঘটনা, চৰিত্ৰ আৰু অৰ্থ বুজি লয় তেন্তে সেইটো বহু দিনলৈ মনত থাকিব। ঠিক সেইদৰেই যিকোনো বিষয় পঢ়োতে নিজকে সোধক, এইটো কিয় হয়, ই কেনেকৈ কাম কৰে, বাস্তৱ জীৱনত ইয়াৰ ব্যৱহাৰ কি? যেতিয়া আপুনি উত্তৰ বিচাৰি বিষয়টো গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিব তেতিয়া সেই জ্ঞান কেৱল পৰীক্ষাৰ বাবেই নহয়, বহু দিনলৈ আপোনাৰ মনত থাকিব। কৌশল 2, একেলগে বহুত নপঢ়িব। 3 ঘণ্টা একেলগে পঢ়িলে মগজু ক্লান্ত হৈ পৰে। তাৰ সলনি 25 মিনিট মন দি পঢ়ক আৰু তাৰ পিছত 5 মিনিট জিৰণি লওক, আকৌ পুনৰ আৰম্ভ কৰক। এই পদ্ধতিক বহুতে পোমোডোৰো টেকনিক বুলি কয়। ই মনোযোগ ধৰি ৰাখিবলৈ সহায় কৰে। কৌশল 3, নিজৰ ভাষাত বুজাওক। পঢ়ি শেষ কৰাৰ পিছত কিতাপখন বন্ধ কৰক। এতিয়া ভাবক আপুনি যদি শিক্ষক হলহেঁতেন এই বিষয়টো কেনেকৈ বুজালহেঁতেন। নিজৰ ভাষাত ক'বলৈ চেষ্টা কৰক। য'ত ৰৈ যায় বুজিব যে সেই অংশটো আকৌ পঢ়াৰ প্ৰয়োজন আছে। কৌশল 4, লিখি অভ্যাস কৰক। কেৱল পঢ়িলেই যথেষ্ট নহয়, পঢ়া শেষ হোৱাৰ পিছত কিতাপ নাচাই নিজৰ মনত থকা কথাবোৰ বহীত লিখিবলৈ চেষ্টা কৰক। য'ত ভুল হ'ব বা মনত নাথাকিব সেই অংশটো পুনৰ পঢ়ক। এই অভ্যাসে মানুহৰ স্মৃতিশক্তি শক্তিশালী কৰে আৰু পঢ়া বহু দিনলৈ মনত ৰখাত সহায় কৰে। কৌশল 5, পুনৰাবৃত্তিৰ অভ্যাস কৰক। এবাৰ পঢ়ি পাহৰি যোৱাটো স্বাভাৱিক, সেয়েহে পুনৰাবৃত্তি অতি প্ৰয়োজনীয়। আজিৰ পঢ়া বিষয়টো এদিন পিছত এবাৰ, 3 দিন পিছত এবাৰ, এসপ্তাহৰ পিছত আকৌ এবাৰ চাওক। এই অভ্যাসে তথ্য দীঘলীয়া সময়লৈ মনত ৰখাত সহায় কৰে। কৌশল 6, মোবাইলৰ পৰা অলপ দূৰত থাকক। পঢ়ি থাকোতে প্ৰতি 5 মিনিটত নটিফিকেশ্যন আহিলে মনোযোগ ভাঙি যায়। মাত্ৰ 30 মিনিটৰ বাবে ফোন চাইলেণ্ট মোডত ৰাখক। বিশ্বাস কৰক, এই সৰু অভ্যাসে আপোনাৰ পঢ়াৰ মান বহু গুণ বৃদ্ধি কৰিব পাৰে। কৌশল 7, ডায়েগ্ৰাম আৰু মাইণ্ড মেপ ব্যৱহাৰ কৰক। যদি আপুনি এটা ডাঙৰ অধ্যায় কেৱল পঢ়ে আৰু মুখস্থ কৰে তেন্তে সকলো কথা একেলগে মনত ৰখা কঠিন হ'ব পাৰে, কিন্তু সেই একে অধ্যায় ডায়েগ্ৰাম বা মাইণ্ড মেপত সজাই ল'লে বিষয়টো এটা দৃষ্টিত সহজে বুজি পোৱা যায়। উদাহৰণস্বৰূপে গছৰ বিষয়ে পঢ়োতে মূল, কাণ্ড, পাত আৰু ফুলক এখন ডায়েগ্ৰামত দেখিলে কোনটো অংশে কি কাম কৰে সেয়া সহজে মনত থাকে। ঠিক সেইদৰে যিকোনো বিষয়ৰ মূল পইণ্টবোৰ মাইণ্ড মেপত লিখি পঢ়িলে পুনৰাবৃত্তি কৰাও সহজ হয় আৰু বিষয়টো দীঘলীয়া সময়লৈ মনত ৰখাত সহায় কৰে। কৌশল 8, পৰ্যাপ্ত টোপনি লওক। পঢ়া শেষ কৰাৰ পিছত ভালদৰে টোপনি যোৱাটো পঢ়াৰে এটা অংশ, কাৰণ আমি টোপনি যোৱাৰ সময়ত মগজুৱে দিনটো শিকা কথাবোৰ সজাই ৰাখিবলৈ আৰম্ভ কৰে।
যদি আপুনি নিয়মিত কম টোপনি যায় তেন্তে মনোযোগ কমি যাব পাৰে আৰু পঢ়া বিষয় সহজে পাহৰি যাব পাৰে। সেয়েহে পৰীক্ষাৰ আগদিনাও অযথা গোটেই ৰাতি জাগি নাথাকি পৰ্যাপ্ত টোপনি লওক। বিশ্ৰাম লোৱা মগজুৱে নতুন কথা বেছি সহজে শিকে আৰু দীঘলীয়া সময়লৈ মনত ৰাখিব পাৰে। কৌশল 9, নিজৰ ওপৰত বিশ্বাস ৰাখক। মোৰহে মনত নাথাকে এই বাক্যটো আজিৰ পিছত কেতিয়াও নকব। ইয়াৰ সলনি কওক, মই প্ৰতিদিনে অলপ অলপকৈ উন্নতি কৰি আছো। আত্মবিশ্বাসে শিকাৰ আগ্ৰহ আৰু ধৈৰ্য দুয়োটাই বৃদ্ধি কৰে। সেয়েহে নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব যে মই পাৰিমেই। কৌশল 10, নিয়মীয়াকৈ অভ্যাস কৰক। বহুতে পৰীক্ষাৰ কেইদিনমান আগতে একেলগে বহুত সময় পঢ়িবলৈ চেষ্টা কৰে, কিন্তু এই অভ্যাসে পঢ়া দীঘলীয়া সময়লৈ মনত ৰখাত সহায় নকৰে। তাৰ সলনি প্ৰতিদিনে অলপ অলপকৈ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তোলক। উদাহৰণস্বৰূপে দৈনিক মাত্ৰ 1 ঘণ্টা মনোযোগেৰে পঢ়িলেও সময়ৰ লগে লগে সেই অভ্যাসে ডাঙৰ ফল দিয়ে। মনত ৰাখিব, সফলতা এটা দিনত নাহে। প্ৰতিদিনৰ সৰু সৰু প্ৰচেষ্টা, নিয়মীয়াকৰণ আৰু ধৈৰ্যই এদিন ডাঙৰ সফলতাৰ পথ মুকলি কৰে। বন্ধু বান্ধৱীসকল, মনত ৰাখিব, পঢ়া মনত নথকাৰ অৰ্থ এইটো নহয় যে আপুনি দুৰ্বল। হয়তো আপুনি কেৱল সঠিক পদ্ধতি এতিয়াও ব্যৱহাৰ কৰা নাই। আজিৰ এই ভিডিঅ'টোত কোৱা 10টা কৌশলৰ ভিতৰত অন্তত 5টা কৌশল আজিৰ পৰাই আৰম্ভ কৰক। এমাহৰ পিছত আপুনি নিজে পাৰ্থক্য অনুভৱ কৰিব। সফলতা এদিনতে নাহে, কিন্তু প্ৰতিদিনৰ সৰু সৰু উন্নতিয়ে এদিন ডাঙৰ সফলতা আনে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো যদি আপোনাৰ অলপ হ'লেও উপযোগী যেন লাগিলে তেনেহলে ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলো। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।